Good evening, all of you. ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কীয় আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি ভাৰতত প্ৰথম মুছলিম আক্ৰমণৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। প্ৰথম আৰব আক্ৰমণ, প্ৰথম মুছলিম আক্ৰমণৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ভাৰতত প্ৰথম তুৰ্কীসকলৰ আক্ৰমণৰ বিষয়ে আলোচনা কৰিম। ভাৰতবৰ্ষত প্ৰথম তুৰ্কী আক্ৰমণ হৈছিলে 1977 AD-ত, 1977 খ্ৰীষ্টাব্দত। তাৰ আগতে জানি ল'ব লাগিব তুৰ্কী সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে, কোনে আক্ৰমণ কৰিছিল, এই বিষয়ে আমি জানি ল'ব লাগিব। তেতিয়াহ'লে আমি আহক আলোচনা কৰোঁ। প্ৰথমতে আমি যাব লাগিব তুৰ্কী। সেইটো সময়ত তুৰ্কীত এখন সাম্ৰাজ্য আছিল, যিখন সাম্ৰাজ্যৰ নাম আছিল সামানিড সাম্ৰাজ্য। সামানিড এম্পায়াৰ। এই সামানিড সাম্ৰাজ্যৰ এজন স্লেভ আছিল, অৰ্থাৎ এজন গোলাম আছিল অলপটাগিন। এই সাম্ৰাজ্যখনৰে এজন স্লেভ আছিল যাৰ নাম আছিল অলপটাগিন। তেওঁ স্লেভ কমাণ্ডাৰ আছিল, অৰ্থাৎ যিসকল লগুৱা আছিল সেই গোলামসকলৰ তেওঁ মুখ্য মানুহ আছিল, মূল মানুহ আছিলে, স্লেভ কমাণ্ডাৰ। এই অলপটাগিনৰ নিজৰ এজন স্লেভ আছিলে যাৰ নাম আছিল চুবুক্তগিন। যিহেতু অলপটাগিন স্লেভ কমাণ্ডাৰ আছিলে, অৰ্থাৎ যিসকল গোলাম আছিলে, গোলামসকলৰ মূল মানুহ আছিলে, আৰু সেইকাৰণে তেওঁৰো এজন স্লেভ আছিলে যিজনৰ নাম আছিলে চুবুক্তগিন। অলপটাগিন আৰু চুবুক্তগিন এই দুয়োগৰাকীয়ে এবাৰ আফগানিস্তান এৰিয়াটোলৈ আহিছিলে। আফগানিস্তান এৰিয়ালৈ আহিলে। সেই সময়ত যিহেতু আফগানিস্তানৰ কোনো শাসকে শাসন কৰা নাছিল, গতিকে তেওঁলোকে ভাবিলে যে ইয়াত আমি এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰোঁ। গতিকে অলপটাগিন আৰু চুবুক্তগিন দুয়োজনে মিলি আফগানিস্তানত এখন তুৰ্কী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে, তুৰ্ক এম্পায়াৰ। অলপটাগিনৰ যিজন স্লেভ আছিলে তেওঁৰ নাম আছিল চুবুক্তগিন। তেওঁ ইমানেই বিশ্বাসেৰে, ইমানেই ভালদৰে নিজৰ মালিকক সেৱা কৰিছিল যে অলপটাগিনে সন্তুষ্ট হৈ চুবুক্তগিনলৈ নিজৰ জীয়েকক বিয়া দিছিল। গতিকে চুবুক্তগিন অলপটাগিনৰ কি হৈ গ'ল? জোঁৱায়েক। অলপটাগিনে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি 962 পৰা 963 ৰাজত্ব কৰিছিল। তাৰপিছত তেওঁৰ মৃত্যু হ'ল। তেওঁৰ মৃত্যু হোৱাৰ পিছত চুবুক্তগিন শাসক হ'ল। আকৌ কৈছোঁ, তুৰ্কীত এখন সাম্ৰাজ্য আছিলে যিখনৰ নাম আছিলে সামানিড সাম্ৰাজ্য, আৰু তাৰ এগৰাকী স্লেভ আছিলে, অৰ্থাৎ তাৰ এগৰাকী গোলাম আছিল অলপটাগিন।
যাৰ নামটো আছিলে অলপ্তগিন। অলপ্তগিন আছিলে স্লেভ কমাণ্ডাৰ, অৰ্থাৎ সেই ৰাজ্যখনত যিমানবোৰ গোলাম আছিলে, গোলামসকলৰ তেওঁৰ মূল মানুহ, তেওঁ কমাণ্ডাৰ আছিলে। গতিকে তেওঁ নিজৰ এজন স্লেভ আছিলে, তেওঁৰ নাম আছিলে চুবুক্তগিন। অলপ্তগিন আৰু চুবুক্তগিনে এবাৰ ফুৰা চকা কৰিবৰ কাৰণে আফগানিস্তানলৈ আহিছিলে, আৰু তেওঁলোকে তাত দেখিলে যে আফগানিস্তানত কোনো ধৰণৰ তেনেকুৱা সাম্ৰাজ্য নাই। গতিকে তেওঁলোকে নিজে এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা ভাবিলে। অলপ্তগিনে আফগানিস্তান অঞ্চলটোত এখন তুৰ্কী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে। তাৰপিছত অলপ্তগিনৰ মৃত্যু হ'ল। অলপ্তগিনে নিজৰ জীয়েকক তেওঁৰে যিজন স্লেভ আছিলে, তেওঁৰ যিজন গোলাম আছিলে চুবুক্তগিনলৈ তেওঁ বিয়া দিছিলে, তেওঁৰ সেৱাত সন্তুষ্ট হৈ। গতিকে অলপ্তগিনৰ মৃত্যুৰ পিছত তেওঁৰ জোঁৱায়েক চুবুক্তগিনে শাসন কৰিবলৈ লৈছিলে। ইমানলৈকে চাগে আপোনালোকে বুজি পালে ভালদৰে। তাৰপিছত চুবুক্তগিন চুবুক্তগিনে ভাৰতবৰ্ষৰ সিন্ধু নদীৰ কাষত শাসন কৰা এজন ৰজা, যিজনৰ নাম আছিল জয়পাল। সিন্ধু নদীৰ ইণ্ডাছ ৰিভাৰ অৰ্থাৎ সিন্ধু নদীৰ কাষত ৰাজত্ব কৰা এজন ৰজা আছিল জয়পাল। চুবুক্তগিনে প্ৰথম জয়পালক আক্ৰমণ কৰিছিল 1977 অৰ্থাৎ 977 খ্ৰীষ্টাব্দত। গতিকে ইয়াৰ আগলৈকে আমি তুৰ্কী আক্ৰমণকাৰীৰ বিষয়ে আমি ভাৰতীয় ইতিহাসত পোৱা নাযায়। গতিকে চুবুক্তগিন হৈছে ভাৰতত প্ৰথম আক্ৰমণ কৰা প্ৰথম তুৰ্কী আক্ৰমণকাৰী। গতিকে চুবুক্তগিন was the first Turk who attacked India. এইটো সকলোৱে মনত ৰাখিব। চুবুক্তগিন আছিলে প্ৰথম তুৰ্কী শাসক, যি ভাৰতত প্ৰথম আক্ৰমণ কৰিছিল। আৰু এই চুবুক্তগিনৰে এজন পুত্ৰ আছিল, যাৰ নাম আছিল মহম্মদ গজনবী। মহম্মদ গজনবীয়ে ভাৰতবৰ্ষত 17 বাৰ আক্ৰমণ কৰিছিল। 17 বাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল মহম্মদ গজনবীয়ে। মহম্মদ গজনবীয়ে চুলতান উপাধি লৈছিল। চুলতানৰ অৰ্থ এইটোৱে যে তেওঁ খালিফাৰ সেনাপতি, কমাণ্ডাৰ অফ খালিফা। তেওঁ খালিফা পদটোৰ কথা আমি আগতে কৈছিলোঁ যে ইছলাম ধৰ্মত প্ৰথম খালিফা হজৰত মহম্মদৰ মৃত্যুৰ পিছত খালিফা নামৰ এটা পদ সৃষ্টি কৰা হৈছিল, যিটোৰ মূল উদ্দেশ্য আছিল ইছলাম ধৰ্ম প্ৰসাৰ কৰা আৰু সাম্ৰাজ্য বিস্তাৰ কৰা। গতিকে মহম্মদ গজনবীয়ে চুলতান উপাধি লৈছিল, আৰু চুলতান মানে হৈছে খালিফাৰ সেনাপতি, অৰ্থাৎ কমাণ্ডাৰ অফ খালিফা। মহম্মদ গজনবীয়ে ভাৰতবৰ্ষৰ 17 বাৰ আক্ৰমণ কৰিছিল। ইয়াৰ মূল কাৰণকেইটা আছিল, ভাৰতবৰ্ষৰ সেইটো সময়ত বহুত মূল্যৱান ধাতু, মূল্যৱান সামগ্ৰীৰে ভৰপূৰ আছিল। ধন সোণ ভাৰতবৰ্ষত ভৰি আছিল। সেইটো কাৰণে সেইসমূহ নিজৰ হাতলৈ নিয়াটো তেওঁ আক্ৰমণৰ মূল উদ্দেশ্য আছিল। আৰু ইফালে আছিল ইছলাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰা।
প্ৰথম কাৰণটো হৈছে ৱেল্থ, লাৰ্জ এমাউণ্ট অফ ৱেল্থ। ৱেল্থ অৰ্থাৎ ধন সম্পত্তি। সম্পত্তি ভাৰতবৰ্ষত সেইটো সময়ত ভৰপূৰ আছিল, গতিকে সেইসমূহ নিজৰ হাতলৈ নিয়াটো তেওঁৰ মূল উদ্দেশ্য আছিল। ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ মূল উদ্দেশ্য সেইটো আছিল। আৰু 2 নম্বৰতে আছিল ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা, টু স্প্ৰেড ইছলাম। মহম্মদ গজনবী এইটো কাৰণেই ভাৰতবৰ্ষৰ 17 বাৰ আক্ৰমণ কৰিছিল। তেওঁ এইটোৱেই শপত লৈছিল যে যেতিয়ালৈকে তেওঁ জীয়াই থাকিব তেতিয়ালৈকে ভাৰতবৰ্ষ আক্ৰমণ কৰিয়েই থাকিব। আৰু মহম্মদ গজনবীয়ে কৰা প্ৰধান আক্ৰমণসমূহৰ বিষয়ে যদি আমি আলোচনা কৰোঁ, যিসমূহ অতি গুৰুত্বপূৰ্ণ আক্ৰমণ, ভাৰতবৰ্ষত যিমানবাৰ আক্ৰমণ কৰিছিল তাৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ আক্ৰমণসমূহৰ বিষয়ে যদি আমি আলোচনা কৰোঁ, তেতিয়াহ'লে প্ৰথম আক্ৰমণ কৰিছিল মহম্মদ গজনবীয়ে প্ৰথম ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল 1000 খ্ৰীষ্টাব্দত। 1000ৰ পৰা 1001 খ্ৰীষ্টাব্দত, 1001 AD। সেইটো আছিলে মহম্মদ গজনবীৰ প্ৰথম ভাৰত আক্ৰমণ। প্ৰথম ভাৰত আক্ৰমণ তেওঁ কাৰ বিৰুদ্ধে কৰিছিল? জয়পাল। যিগৰাকী সিন্ধু নদীৰ কাষৰ যিগৰাকী শাসক আছিল জয়পাল, প্ৰথমবাৰ চুবুক্তগিনে আক্ৰমণ কৰিছিল। আৰু তাৰপিছত মহম্মদ গজনবী অৰ্থাৎ তেওঁৰ পুতেক মহম্মদ গজনবীয়েও জয়পালক আক্ৰমণ কৰিছিল। আৰু জয়পালে সেই আক্ৰমণৰ পিছত নিজে আত্মহত্যা কৰিছিল, ছুইচাইড কৰিছিল। সেই আক্ৰমণৰ পিছত যেতিয়া জয়পাল হাৰিলে তেতিয়া নিজে তেওঁ আত্মহত্যা কৰিছিল। তাৰপিছত 2 নম্বৰত গুৰুত্বপূৰ্ণ আক্ৰমণটো কৰিছিল 1005 খ্ৰীষ্টাব্দত। এই আক্ৰমণটো অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁ সেই সময়ৰ মুলতানৰ শাসক, মুলতান যিটো বৰ্তমান পাকিস্তানত পৰে, মুলতানৰ শাসক আব্দুল ফাতেহা দাউদ যিজন মুলতান বৰ্তমান যিটুকুৰা ঠাই পাকিস্তানত আছে, মুলতান আক্ৰমণ কৰিছিল। আব্দুল ফাতেহা দাউদৰ বিৰুদ্ধেও তেওঁ জয়ী হৈছিল। তাৰ পিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আক্ৰমণ কৰিছিল 1008 খ্ৰীষ্টাব্দত। 1008 খ্ৰীষ্টাব্দত আনন্দপালৰ বিৰুদ্ধে তেওঁ আক্ৰমণ কৰিছিল। এই আনন্দপাল এই জয়পালৰ পুত্ৰ আছিল। এই জয়পালৰ পুত্ৰ আছিল আনন্দপাল। আনন্দপালে সেইটো সময়ত কনৌজ, উজ্জয়ন সকলোবোৰ ৰজা লগ লাগিও তেওঁলোক পৰাস্ত হৈছিল। মহম্মদ গজনবীৰ বিৰুদ্ধে কনৌজ, উজ্জয়ন এই কেইটুকুৰা ঠাইৰ শাসকসকল লগ লাগিও মহম্মদ গজনবীৰ বিৰুদ্ধে পৰাস্ত হৈছিল। তাৰপিছত গুৰুত্বপূৰ্ণ আক্ৰমণ কৰিছিল 1018-19 খ্ৰীষ্টাব্দত। 1018-19 খ্ৰীষ্টাব্দত কনৌজ নামৰ অঞ্চলটোৰ শাসক ৰাজ্যপাল যিজন আছিল কনৌজৰ শাসক, ৰাজ্যপালৰ বিৰুদ্ধে আক্ৰমণ কৰিছিল। কিন্তু ৰাজ্যপাল সেই আক্ৰমণত পলাই গৈছিল।
ৰাজ্যপাল পলাই যোৱা দেখি সেইটো সময়ৰে চান্দেল বংশৰ এজন ৰজা, এজন প্ৰতাপী ৰজা বিদ্যাধৰ, ভাৰতৰে চান্দেল বংশৰ এজন প্ৰতাপী ৰজা বিদ্যাধৰৰ খুব খং উঠিছিল। যেতিয়া ৰাজ্যপাল মহম্মদ গজনবীৰ বিৰুদ্ধে যুদ্ধত ৰাজ্যপাল যেতিয়া পলাই গ'ল, তেতিয়া চান্দেল বংশৰ এজন প্ৰতাপী শাসক বিদ্যাধৰ, তেওঁৰ খুব খং উঠিছিলে। চান্দেল ডাইনেষ্টি, চান্দেল বংশৰ এজন প্ৰতাপী শাসক বিদ্যাধৰ তেওঁ খুব খং উঠিছিল আৰু তেওঁ ৰাজ্যপালক হত্যা কৰিছিল। তেতিয়া মহম্মদ গজনবীয়ে ভাবিছিল যে ৰাজ্যপালৰ বিৰুদ্ধে আমি যুদ্ধ কৰিলোঁ, কিন্তু এইজন ক'ৰ বিদ্যাধৰ ওলালেহি যিজনে ৰাজ্যপালকে হত্যা কৰিলে। তেতিয়া তেওঁ এই বিদ্যাধৰৰ বিৰুদ্ধেও আক্ৰমণ কৰিছিল 1021 খ্ৰীষ্টাব্দত। বিদ্যাধৰৰ বিৰুদ্ধেও তেওঁ আক্ৰমণ কৰিছিল 1021 খ্ৰীষ্টাব্দত। বিদ্যাধৰ যিহেতু বহুত প্ৰতাপী ৰজা আছিল, গতিকে তেওঁৰ বিৰুদ্ধে যেতিয়া আক্ৰমণ কৰিছিল, তেওঁলোকৰ মাজত সন্ধি হৈছিল। অৰ্থাৎ হৰা জিকা কোনো নাছিল, ইয়াত এখন এলায়েন্স হৈছিল। বিদ্যাধৰ আৰু মহম্মদ গজনবীৰ মাজত এখন এলায়েন্স হ'ল, সন্ধি হ'ল। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো আক্ৰমণ, সেই আক্ৰমণটো কৰিছিল মহম্মদ গজনবীয়ে 1025 খ্ৰীষ্টাব্দত। 1025 খ্ৰীষ্টাব্দত বৰ্তমান গুজৰাটৰ সোমনাথ মন্দিৰত আক্ৰমণ কৰিছিল, বৰ্তমান যিটো গুজৰাটত আছে। সোমনাথ মন্দিৰ আক্ৰমণ কৰি তেওঁ যথেষ্ট পৰিমাণৰ ধন সোণ তেওঁ নিজৰ ৰাজ্যলৈ লৈ গৈছিল, নিজৰ সাম্ৰাজ্যলৈ তেওঁ লৈ গৈছিল। তাৰপিছত তেওঁ যেতিয়া ধন সোণবিলাক সোমনাথ মন্দিৰ আক্ৰমণ কৰি ধন সোণবিলাক তেওঁ যেতিয়া নিজৰ সাম্ৰাজ্য গজনীলৈ লৈ গৈছিল, তেতিয়া মাজতে যতৌ নামৰ এজন ৰজাই এই ধন সোণবিলাক লুটপাট কৰিছিল, অৰ্থাৎ মহম্মদ গজনবীক আক্ৰমণ কৰিছিল। আৰু মহম্মদ গজনবীও সেইটো কাৰণে যতৌৰ বিৰুদ্ধে শেষ আক্ৰমণটো কৰিছিল আৰু যতৌক পৰাস্ত কৰিছিল। তাৰপিছত মহম্মদ গজনবীৰ মৃত্যু হ'ল 1030 খ্ৰীষ্টাব্দত মহম্মদ গজনবীৰ মৃত্যু হয়। ত মহম্মদ গজনবীৰ মৃত্যু হৈছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এবাৰ এই গজনী নামৰ জেগাটুকুৰা চাবলৈ তেওঁৰ মন্ত্ৰীসভাৰ আগত বৰ ইচ্ছা কৰিছিল, আৰু তেওঁ কৈছিল যে যিজন আক্ৰমণকাৰীয়ে এই গজনীৰ পৰা আহি যিজন আক্ৰমণকাৰীয়ে মোৰ সোণৰ ভাৰতবৰ্ষখনক লুটপাট কৰিছিল, সকলোবিলাক বস্তু লৈ গৈছিল, যিজনৰ বিষয়ে মই সৰুকালতে ইতিহাসত পঢ়িবলৈ পাইছিলোঁ, গতিকে সেই গজনী নামৰ জেগাটুকুৰা মই চাবলৈ বিচাৰোঁ। গতিকে এয়া আছিল মহম্মদ গজনবীৰ কাহিনী, যিজনে ভাৰতবৰ্ষক 17 বাৰ আক্ৰমণ কৰিছিল। 17 বাৰ আক্ৰমণ কৰি তেওঁ
যথেষ্ট পৰিমাণৰ ধন সোণ নিজৰ সাম্ৰাজ্যলৈ লৈ গৈছিল। গতিকে এয়া আছিল মহম্মদ গজনবীৰ কাহিনী। আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি মহম্মদ ঘুৰি আৰু আলাউদ্দিন কুতুবুদ্দিন আইবাক কুতুবুদ্দিন আইবাকেনো কেনেকৈ ভাৰতত স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল তাৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম। আচলতে মেডিয়েভেল ইণ্ডিয়া পঢ়িবলৈ যাওঁতে আমি স্লেভ ডাইনেষ্টিৰ পৰা আৰম্ভ কৰিব লাগে, কিন্তু তাৰ আগৰ কথাখিনিও জানিব লাগিব। গতিকে এইখিনি কথা জনাটো খুব প্ৰয়োজন। যদিও পৰীক্ষাত এইবিলাকৰ পৰা প্ৰশ্ন নাহে, আমাৰ জনাটো উচিত। সেইটো কাৰণে আমি ইয়াৰ পিছত নেক্সট ভিডিঅ'ত মহম্মদ ঘুৰি সাম্ৰাজ্য মহম্মদ ঘুৰি আৰু কুতুবুদ্দিন আইবাকৰ বিষয়ে আলোচনা কৰিম। কেনেকৈনো তেওঁ ভাৰতলৈ আহিল, কেনেকৈনো ভাৰতবৰ্ষত স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। গতিকে আজিলৈ ইমানেই। ধন্যবাদ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।